প্ৰেম প্ৰেম এনেকুৱা এটা শব্দ যিটো শব্দৰ অৰ্থৰ অনুভূতি সকলোৱে জীৱনত এবাৰ নহয় এবাৰ ভালদৰে বুজিব পাৰে। প্ৰেম হৈছে অন্তৰংগতা আৱেগ আৰু প্ৰতিশ্ৰুতিৰ দ্বাৰা চিহ্নিত আৱেগিক আচৰণৰ এটা চৰিত্ৰ। ইয়াত যত্ন, ঘনিষ্ঠতা, সুৰক্ষা, আকৰ্ষণ, স্নেহ আৰু বিশ্বাস অন্তৰ্ভুক্ত হৈ থাকে। প্ৰেমৰ অনুভৱ বেলেগ বেলেগ হ'বও পাৰে আৰু সময়ৰ লগে লগে সলনিও হ'ব পাৰে। ইয়াত সুখ, উত্তেজনা, জীৱনৰ সন্তুষ্টি আৰু আনন্দকে ধৰি বিভিন্ন আৱেগিক কথা জড়িত হৈ থাকে। কাৰোবাৰ পিতৃ মাতৃৰ প্ৰতি থকা প্ৰেম, কাৰোবাৰ ভাতৃৰ প্ৰতি থকা প্ৰেম, কাৰোবাৰ ভগ্নীৰ প্ৰতি থকা প্ৰেম, প্ৰেমেই। যেতিয়া আমাৰ মাজলৈ প্ৰেমৰ কথা আহে আমি সাধাৰণতে এজন ল'ৰা আৰু এজনী ছোৱালীৰ যৌৱনকালত হোৱা প্ৰেমৰ কথাটোৱে বুজোঁ। যৌৱনকালত প্ৰেম হ'লে দুয়োজনৰ মাজতে অন্তৰংগতা, উত্তেজনা, আৱেগ, প্ৰতিশ্ৰুতি, ঘনিষ্ঠতা, আকৰ্ষণ, স্নেহ আৰু বিশ্বাস বাঢ়ি গৈ থাকে। এইটো কাৰণতে ল'ৰাজনে হওক বা ছোৱালীজনীৰে হওক দুয়োজনৰে মাজত হোৱা প্ৰেমত যিকোনো বাধা আহিলে সকলো বাধা নেওচি যিকোনো পৰিস্থিতিতে দুয়োজনে প্ৰেমক সুৰক্ষা দিবলৈ সক্ষম থাকে। এজন ল'ৰা আৰু এজনী ছোৱালীৰ যৌৱনকালত হোৱা প্ৰেম কিয় এনেকুৱা হয়, আহক আজি এইটো ভিডিঅ'ত যৌৱনকালত হোৱা প্ৰেমৰ কথা আমি চাইণ্টিফিকেলি বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে টেকনিকেল MBS। আমাৰ জীৱনত সুখ, দুখ আৰু ভাগ্য কোনো কপালত লিখা নাথাকে। আমি আমাৰ সুখ, দুখ আৰু ভাগ্য আমি নিজেই লিখিব লাগিব। কেৱল আমাৰ মনটোৰ কথা। আমি মনটোত দুখ অনুভৱ কৰিলে আৱেগতে যেনেকৈ আমাৰ চকু পানী ওলায়, গৰম অনুভৱ কৰিলে যেনেকৈ নিজে নিজে ঘাম ওলায়, এই চকু পানী আৰু ঘামৰ নিচিনা এনজাইমবোৰ ওলোৱা আমাৰ শৰীৰৰ বাহিৰত যিবিলাক গ্ৰন্থি আছে, ঠিক তেনেকৈ বাহিৰৰ এনজাইম ওলোৱা গ্ৰন্থিৰ নিচিনা আমাৰ শৰীৰৰ ভিতৰতো কিছুমান গ্ৰন্থি আছে। ভিতৰৰ গ্ৰন্থিবোৰেৰে আমাৰ কিছুমান হৰমন ওলায়। বাহিৰৰ গ্ৰন্থিৰে ওলোৱা এনজাইমবোৰ বাহিৰতে শুকাই যায়, কিন্তু ভিতৰৰ গ্ৰন্থিৰে ওলোৱা হৰমনবিলাক আমাৰ তেজৰ লগত মিহলি হৈ যায়। আমাৰ এনজাইম আৰু হৰমন ওলোৱা গ্ৰন্থিবিলাক আমাৰ মনটোৰ লগত কানেকশ্যন হৈ থাকে। যেতিয়া আমি যিকোনো বস্তু চকুৰে দেখা পাওঁ নাইবা যিকোনো কথা কাণেৰে শুনা পাওঁ, তেতিয়াহে আমাৰ ব্ৰেইনে সেইটোৰ ওপৰত মনটো চলাব পাৰে। আৰু যদি ব্ৰেইনে সেইটোৰ ওপৰত মনটো চলাবলৈ আৰম্ভ কৰে, তেতিয়া সেই মনটোৰ ভাগৰ গ্ৰন্থিবোৰে শৰীৰত এনজাইম বা হৰমনবিলাক উলিয়াই দিয়ে। শৰীৰত আৰু এবিধ এনেকুৱা গ্ৰন্থি আছে যিটো নেকি মানুহৰ গোটেই জীৱনৰ যৌৱনকালটোত আটাইতকৈ সক্ৰিয় হৈ থাকে। এইবিধ গ্ৰন্থি আমাৰ ব্ৰেইনত থাকে, যাক কোৱা হয় হাইপোথেলামাছ। প্ৰেমৰ ক্ষেত্ৰত হাইপোথেলামাছৰ পৰা কিছুমান হৰমন ৰিলিজ হয়। ই ব্ৰেইনৰ একেবাৰে সৰু গ্ৰন্থি। সৰু গ্ৰন্থি হ'লেও ই যেতিয়া হৰমন ৰিলিজ কৰে তেতিয়া ব্ৰেইনে বেলেগ চিন্তাবিলাক ভালদৰে কৰিব নোৱাৰে। চকু আৰু কাণৰ সংকেতৰ পৰা এইবিধ গ্ৰন্থিয়ে হৰমন ৰিলিজ কৰে। যেতিয়া ল'ৰা বা ছোৱালী এজনে যৌৱনকালত চকু বা কাণেৰে হাইপোথেলামাছক প্ৰেমৰ ইংগিত দিব, তেতিয়া হাইপোথেলামাছে তেজৰ ওপৰত কিছুমান হৰমন এৰি দিয়ে। প্ৰেম পবিত্ৰ বুলি কোৱা হয় যদিও এইটো কাৰণতে হয়তো বিজ্ঞানে যৌৱনকালত হোৱা প্ৰেমক এট্ৰাক্টেড প্ৰেম বুলি কৈছে। কাৰণ যৌৱনকালত ল'ৰা বা ছোৱালী এজনীয়ে দেখি বা শুনি আকৰ্ষণীয় হ'লেহে প্ৰেম আৰম্ভ হ'বলৈ ধৰে। আৰু প্ৰেম চলি থকা সময়খিনিত ব্ৰেইনৰ হাইপোথেলামাছ এক্টিভ হৈ থাকে। হাইপোথেলামাছ এক্টিভ হৈ থাকিলে হাইপোথেলামাছৰ পৰা ওলোৱা হৰমন কিছুমান আমাৰ তেজৰ লগত মিহলি হয়, আৰু হৰমন মিহলি হোৱা তেজ যেতিয়া আমাৰ শৰীৰত ঘূৰি ফুৰে তেতিয়া আমাৰ মনত কিছুমান বেলেগ ধৰণৰ ফিলিংছ চলি থাকে। ফিলিংছৰ কথা যদি মই ক'বলৈ যাওঁ, যৌৱনকালত যেতিয়া এজন ল'ৰা আৰু এজনী ছোৱালীৰ মাজত প্ৰেম চলি থাকে তেতিয়া ব্ৰেইনৰ হাইপোথেলামাছৰ পৰা ওলোৱা হৰমনবিলাক শৰীৰত তেজৰ লগত ঘূৰি থাকে, আৰু এই তেজৰ কাৰণে সিহঁতৰ মনটোত প্ৰেমৰ বাহিৰে বেলেগ চিন্তা ব্ৰেইনে ল'ব নোৱাৰে। দুয়োজনৰ প্ৰতি আকৰ্ষণীয় কথাবিলাক ভাবি থাকে। এবাৰ প্ৰেমৰ হৰমন তেজে পোৱাৰ পিছত যদি পিছলৈ এই হৰমন তেজে নোপোৱা হৈ যায়, তেতিয়া প্ৰেমিক বা প্ৰেমিকাজনীয়ে পাগলৰ নিচিনা হৈ যায়। এইটো কাৰণতে হয়তো বিজ্ঞানে ড্ৰাগছ আসক্তৰ পৰা মুক্তি পোৱা আৰু প্ৰেমত পৰাৰ পিছত যেতিয়া ব্ৰেকআপ হয় তেতিয়া সেই ব্ৰেকআপৰ চিন্তাৰ পৰা মুক্তি লাভ কৰা একেই বুলি তুলনা কৰিছে। গতিকে বন্ধুসকল, যৌৱনকালত হোৱা প্ৰেমৰ কথাখিনি আপোনালোকে চাইণ্টিফিকেলি বুজি পোৱাত কোনো অসুবিধা হোৱা নাই বুলি মই আশা কৰিছোঁ। যৌৱনকালৰ পিছত হোৱা প্ৰেম কেনেকুৱা হয় যদি আপোনালোকে অনুভৱ কৰিব পাৰে তেতিয়াহ'লে কমেণ্টত লিখক। আজিৰ এই প্ৰেমৰ টপিকটো কেনেকুৱা পালে জনাব। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে এটা নতুন টপিকৰ ওপৰত ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।